আজি ওদালগুৰি টাউন মাজমতিত অৱস্থিত শংকৰদেৱ মিছন মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন শেষ হ'ল। 4দিনীয়া কাৰ্যসূচী লোৱা হৈছিল। তাৰ প্ৰথম দিনা পতাকা উত্তোলন, তাৰপিছত শৈক্ষিক আলোচনা, য'ত আমাৰ ডক্টৰ অনিল বড়ো লগতে অল বড়ো ইউনিয়নৰ মাননীয় সভাপতি দীপেন বড়ো আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া উপস্থিত আছিল। আৰু তেখেতসকলৰ বক্তব্যৰ জৰিয়তে আমাৰ শিক্ষা দিশত যথেষ্ট নতুনত্ব কথা ছাত্ৰ ছাত্ৰী আৰু আমাৰ শিক্ষাগুৰুসকলক শিকাইছিল। দ্বিতীয় দিনাখনৰ কাৰ্যসূচী আছিল আমাৰ নপুৰণি ছাত্ৰসকলৰ এটা সমাৱেশ, আৰু এই কাৰ্য খুব ভাল হৈছিল, কাৰণ প্ৰাক্তন ছাত্ৰসকল বিভিন্ন ঠাইত কাম কৰি আছে, বহুত সেৱা আগবঢ়াই আহিছে। আজি তেওঁলোকে বহুতেই, কিছুমানে 20 বছৰ পিছত, কিছুমানে 25 বছৰৰ পিছত, কিছুমানে 15 বছৰ পিছত নিজৰ সহপাঠীসকলৰ লগ পাইছিল, খুব আনন্দ প্ৰকাশ দিছিল, বহুতে আনন্দত চকু পানী উলিয়াইছিল আৰু খুব আনন্দৰ এটা পৰিৱেশ আছিল। আৰু তাৰ জৰিয়তে তেওঁলোকে পৌৰাণিক ৰোমন্থন কৰি সমাজৰ কাৰণে আৰু দেশৰ কাৰণে কাম কৰি এটা অনুপ্ৰেৰণা লাভ কৰিছে। আৰু সেইকাৰণে এই দ্বিতীয় দিনাৰ যিখিনি কাৰ্যসূচী খুব ভাল হৈছিল। আমাৰ তৃতীয় দিনাৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা আছিল, খুব বৰ্ণাঢ্য শোভাযাত্ৰা হ'ল। ইয়াত আমাৰ উদ্বোধক হিচাপে নয়ন নীলিমক মাতি অনা হৈছিল। তেখেত আহিছে আৰু সহযোগ কৰিছে। ওদালগুৰিৰ বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহ ইয়াত সহযোগ কৰিছিল, আৰু সুন্দৰ এটা পৰিৱেশৰ মাজত এই শোভাযাত্ৰা অনুষ্ঠিত হৈ যায়। তাৰপিছত সন্ধিয়া সময়ত অসমৰ সকলোৰে পৰিচিত, সকলোৰে প্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়া আহিছিল। তেখেত প্ৰায় 2 ঘণ্টা জোৰা এটা কাৰ্যসূচী পালন কৰি আছে, আৰু যথেষ্ট সমাগম হৈছিল। আমি খুব ভাল পাইছোঁ, যথেষ্ট সফল হৈছিল। আজি এটা মুকলি অধিৱেশন আছিলে, আৰু মুকলি অধিৱেশনত আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, লগতে BTCৰ মুখ্য আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেখেতসকলে চৰকাৰী বিভিন্ন বিষয়ত জড়িত থকাৰ কাৰণে আহিব নোৱাৰিলে। কিন্তু তথাপিও আজিৰ এই মুকলি অধিৱেশন আমি বিফল হোৱা বুলি নকওঁ, সফল হৈছে। আৰু তেখেতসকলে অনুপস্থিত থাকিলেও তেখেতসকলৰ ঠাই পূৰণ কৰিব পৰা তেনেকৈ আমি অতিথি পাইছোঁ, আমি খুব সুখী হৈছোঁ। আৰু আজি তেখেতসকলৰ সৰ্ববক্তৃতাৰ জৰিয়তে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ পলিটিকেল এডভাইজাৰ ডক্টৰ পেলকী কাৰ্জী, আমাৰ ওদালগুৰি জিলাৰ শিক্ষা বিভাগৰ স্কুলসমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্ম ডাঙৰীয়া, লগতে আমাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক শশাংক হাজৰিকা ডাঙৰীয়াৰ যিখিনি সাৰুৱা বক্তব্য, সেই বক্তব্য যথেষ্ট ৰাইজক আপ্লুত কৰিছে। আৰু আমি আশা কৰিছোঁ তেওঁলোকৰ যিখিনি বক্তৃতাই, সেই বক্তৃতাই তেওঁলোকৰ ভাষণ, তেওঁলোকৰ কথাৰ জৰিয়তে আমাৰ সমাজৰ বৰেণ্য লোকসকল, আমাৰ অভিভাৱকসকল, লগতে আমাৰ শিক্ষাগুৰুসকল, আনকি ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে। সামৰণি যিখিনি কাৰ্যসূচী, আমি যিখিনি অলপমান বেছি জনসমাগম আশা কৰিছিলোঁ তেনেকৈ নহ'ল, কিন্তু তথাপি আমি সম্পূৰ্ণ বিফল হোৱা নাই। আৰু আমি 4দিনীয়া কাৰ্যসূচী যথেষ্ট সফল লাভ কৰিছোঁ। আৰু সেই সাফল্য লাভ কৰাৰ কাৰণে আমাৰ বিশেষকৈ বিদ্যালয়ৰ শিক্ষাগুৰুসকল, বিদ্যালয়ত পঢ়ি থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল, লগতে মেনেজিং কমিটি আৰু ওদালগুৰিৰ সকলো ৰাইজকে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু আশা কৰোঁ আগন্তুক দিনবিলাকত আমাৰ ওদালগুৰিৰ বিভিন্ন তেনেকুৱা কাৰ্যসূচীত সাফল্যমণ্ডিত কৰিব কাৰণে ৰাইজে সহযোগ কৰিব, তেনেকুৱা সহযোগ কামনা কৰি তেওঁলোকক মই ধন্যবাদ দিছোঁ। ভাৰত চৰকাৰৰ সিদ্ধান্ত মৰ্মে তেওঁলোকে বিশেষকৈ 2019 চনত যি এটা ৰাষ্ট্ৰীয় শিক্ষানীতি অৱলম্বন কৰিছে, সেই শিক্ষানীতি মতে অসমত কোনো এখন হাইস্কুল নাথাকিব, গোটেইখিনি হায়াৰ ছেকেণ্ডেৰীত পৰিণত হ'ব। আৰু অসম মানে গোটেই ভাৰততে। আৰু সেই পলিচি ইমপ্লিমেণ্ট কৰাৰ ফলত শংকৰ মিছন মাধ্যমিক বিদ্যালয়খন হয়তো কাইলৈ পৰহি হায়াৰ ছেকেণ্ডেৰীত উন্নীত হ'ব। আৰু
ৰাষ্ট্ৰীয় শিক্ষানীতি মতে এতিয়া মেট্ৰিক পৰীক্ষা নাথাকিব, ফাইনেল হ'ব 12 ক্লাছতে। আৰু সেইমতে আমি আশা কৰিছোঁ শিক্ষাৰ নীতি সলনি কৰাৰ লগে লগে যিখিনি এটা নতুন পৰিৱেশ আহিব, সেই পৰিৱেশৰ লগত খাপ খাই আমাৰ ছাত্ৰ ছাত্ৰীসকল অধ্যয়ন কৰিব আৰু নিজৰ পাৰগতালি দেখুওৱাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। আমাৰ শিক্ষাগুৰুসকলে সেই সময়টোৰ লগত সময়োযোগীভাৱে খাপ খুৱাই নিজৰ জ্ঞান আহৰণ কৰি শিক্ষা প্ৰদান কৰা তেওঁলোকে সফল হ'ব। এইখিনি মই